Hello friends, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত কথা পাতিম ভাৰতবৰ্ষৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ অন্তিম 12 ঘণ্টাৰ বিষয়ে। সেইদিনা আছিল 30 অক্টোবৰ 1984 চন। উৰিষ্যাত অনুষ্ঠিত হোৱা এখন ইলেকশ্যন ৰেলী শেষ কৰি ইন্দিৰা গান্ধী দিল্লীলৈ ঘূৰি আহিছিল। দিনটোৰ ভাগৰে যুগৰে তেওঁ ঘৰলৈ আহি ৰাতি প্ৰায় 12 মান বজাত তেওঁ শুই পৰিল। ইন্দিৰা গান্ধীয়ে কেতিয়াও ভবা নাছিল যে সেই ৰাতিটোৱেই তেওঁৰ জীৱনৰ শেষ ৰাতি আছিল। তাৰ পাছত আহিল 1984 চনৰ 31 অক্টোবৰৰ দিনটো। আনদিনাৰ দৰে সেইদিনাও এটা মনোমোহা ৰাতিপুৱাৰ লগতে দিল্লীত অলপ চলপ ঠাণ্ডা পেলাই আছিল। তাৰ পাছত ৰাতিপুৱা 6 বজাত ইন্দিৰা গান্ধী হোৱাৰ পৰা উঠিল আৰু অলপ য়োগা আৰু এক্সাৰচাইজ কৰি তেওঁ গা ধুবলৈ গ'ল। গা ধুই ইন্দিৰা গান্ধী অফিচলৈ বুলি ওলাবলৈ ধৰিলে, কাৰণ সেইদিনা তেওঁ 9 মান বজাত ব্ৰিটিছ অভিনেতা পিটাৰৰ লগত এটা সাক্ষাৎকাৰ আছিল। তাৰ পাছত ইন্দিৰা গান্ধী ব্ৰেকফাষ্ট কৰিবলৈ বহিল। সদায় খোৱাৰ দৰে তেওঁ ব্ৰেকফাষ্টত এডোখৰ ব্ৰেড, এটা হাফ বইল কণী আৰু ফল মূল আৰু গাখীৰেৰে বনোৱা একাপ কফি খালে। সেই সময়তে ইন্দিৰা গান্ধীৰ ফেমিলি ডাক্তৰ মাথুৰ তেওঁলোকৰ ঘৰলৈ আহিল। 1964 চনত যেতিয়া প্ৰথমবাৰ ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়াৰ পৰাই ডক্টৰ মাথুৰ ইন্দিৰা গান্ধীৰ হেল্থ চেকআপ কৰিবলৈ মাজে সময়ে আহি থাকে। তাৰ পাছত অলপ সময় ইন্দিৰা গান্ধীয়ে ডক্টৰ মাথুৰৰ লগত কথা পাতিবলৈ ধৰিলে। বহু সময় কথা পতাৰ পাছত তেওঁ দেখিলে যে 9টা বাজিবলৈ হ'ল আৰু সেইকাৰণে তেওঁ ঘৰৰ পৰা অফিচলৈ খোজকাঢ়িয়ে যাবলৈ ধৰিলে, কাৰণ তেওঁৰ অফিচটো ঘৰৰ কাষতেই একদম লগালগিকৈ আছিল। ঘৰৰ পৰা মাত্ৰ এটা গলি পাৰ হৈ তেওঁ অফিচটো আছিল। অফিচলৈ যাওঁতে ইন্দিৰা গান্ধীৰ পাছে পাছে তেওঁৰ পাৰ্চনেল এছিষ্টেণ্ট আৰ্কে ধৱনো গৈ আছিল, আৰু তেওঁৰ পাছে পাছে এজন কনিষ্টবল, এজন চাপ্ৰাচী আৰু এজন দাৰোগাও গৈ আছিল। অলপ দূৰ গৈয়ে ইন্দিৰা গান্ধী গেটৰ ওচৰ পালে, আৰু গেটত তেতিয়া ছাব ইন্সপেক্টৰ বেয়ন সিং আৰু চন্তৰী ছটৱন্ত সিঙে পহৰা দি আছিল। ছাব ইন্সপেক্টৰ বেয়ন সিং প্ৰায় 9 বছৰৰ পৰা ইন্দিৰা গান্ধীৰ বডিগাৰ্ড হিচাপে কাম কৰি আহিছিল, আৰু লগতে বেয়ন সিঙে ইন্দিৰা গান্ধীৰ লগত বহুবাৰ বিদেশ যাত্ৰাও কৰিছে। কিন্তু কেইমাহমানৰ আগতে বেয়ন সিঙক ইন্দিৰা গান্ধীৰ সুৰক্ষাকৰ্মীৰ পৰা আঁতৰাই দিয়া হৈছিল। কিন্তু বেয়ন সিঙে লগালগ ইন্দিৰা গান্ধীৰ ওচৰত আপিল কৰিলে, আৰু তাৰপিছত ইন্দিৰা গান্ধীয়ে বেয়ন সিঙৰ ট্ৰান্সফাৰ অৰ্ডাৰ কেঞ্চেল কৰি দিলে। আৰু তেতিয়া ইন্দিৰা গান্ধীয়ে কৈছিল যে মোৰ নিজৰ সুৰক্ষা কৰ্মীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। ইন্দিৰা গান্ধীয়ে ইয়াত বিশ্বাসৰ কথা এইকাৰণে কৈছিল যে কেইমাহমানৰ আগত হোৱা অপাৰেশ্যন ব্লু ষ্টাৰৰ পৰা শিখ সম্প্ৰদায়ৰ লোকসকল অসন্তুষ্ট হৈ আছিল। গেটৰ ওচৰত ইন্দিৰা গান্ধীয়ে বেয়ন সিঙক দেখাৰ পাছত নমস্কাৰ জনালে, কাৰণ বেয়ন সিঙে ইন্দিৰা গান্ধীক সদায় নমস্কাৰ জনাইছিল, আৰু সেইদিনাও ইন্দিৰা গান্ধীয়ে ভাবিছিল যে বেয়ন সিঙে তেওঁক নমস্কাৰ জনাব। কিন্তু এইটো কথা কোনেও জনা নাছিল যে সেইদিনা বেয়ন সিঙৰ মনত বেলেগ কিবাহে চলি আছিল। সেইদিনা বেয়ন সিঙে নমস্কাৰৰ সলনি নিজৰ ছাৰ্ভিচ ৰিভলভাৰটো উলিয়াই ইন্দিৰা গান্ধীলৈ টোৱালে। ইন্দিৰা গান্ধীৰ ওচৰত খুব বেছি হয়তো 1 বা 2 ছেকেণ্ডৰ সময় আছিল। ইন্দিৰা গান্ধীয়ে চিঞৰি বেয়ন সিঙক ক'লে যে কি কৰি আছা এইবোৰ, কিন্তু তেতিয়াই বেয়ন সিঙৰ বন্দুকৰ পৰা এটা বিকট শব্দ কৰি গুলী ওলাইছিল আৰু ইন্দিৰা গান্ধীক হিট কৰিছিল। বেয়ন সিঙে এটা এটাকৈ 5টা গুলী মাৰিছিল ইন্দিৰা গান্ধীক, আৰু লগালগ তেওঁ মাটিত ঢলি পৰিছিল। ইন্দিৰা গান্ধী ঢলি পৰাৰ লগে লগে আন এজন সুৰক্ষাকৰ্মী ছটৱন্ত সিঙে নিজৰ ষ্টেণ্ড গানটো ইন্দিৰা গান্ধীলৈ টোৱালে। ষ্টেণ্ড গানটো ধৰোঁতে ছটৱন্ত সিঙৰ হাত কঁপিবলৈ ধৰিছিল, আৰু তেতিয়াই বেয়ন সিঙে চিঞৰিবলৈ ধৰিলে যে মাৰ গুলী, আৰু তাৰপিছত ছটৱন্ত সিঙে নিজৰ বন্দুকৰ 25টা গুলী ইন্দিৰা গান্ধীলৈ চলাইছিল। ওচৰত থকা অন্য চিপাহীসকলে কিবা বুজি পোৱাৰ আগতেই বেয়ন সিং আৰু ছটৱন্ত সিঙে ইন্দিৰা গান্ধীক গুলীয়াই থকা সৰকা কৰিছিল। এই গোটেই দৃশ্যটো দেখি ইন্দিৰা গান্ধীৰ পাৰ্চনেল এছিষ্টেণ্ট আৰ্কে ধৱন আৰু ওচৰত থকা অন্য লোকসকল শ্বক হৈ পৰিছিল। সেইদিনা ইন্দিৰা গান্ধীয়ে বুলেট প্ৰুফ জেকেটটো পিন্ধা নাছিল। ইন্দিৰা গান্ধীয়ে কৈছিল যে বেছি দূৰতো যাব লগা নাছিল, সেইকাৰণে বুলেট প্ৰুফ জেকেটটো আজি নিপিন্ধো, আৰু মোৰ সুৰক্ষাকৰ্মীসকলতো আছেই, সেইকাৰণে ইমান চিন্তা কৰিব লগা কথা একো নাই। কিন্তু তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁ চিন্তা কৰা এই কথাটো সম্পূৰ্ণ ওলোটা হৈ যাব। ইন্দিৰা গান্ধীক গুলী মৰাৰ পাছত বেয়ন সিঙে নিজৰ বন্দুকটো পেলাই দিলে আৰু ক'লে যে মোৰ যি কৰিব লগা আছিল সেয়া মই কৰি দিলোঁ। আৰু লগালগ পহৰা দি থকা অন্য চিপাহীসকলে বেয়ন সিঙক ধৰি ল'লে, কিন্তু সি পলাবলৈ চেষ্টা আৰু বন্দুক টনা আজোৰা কৰোঁতেই তাৰ গাত গুলী লাগি গ'ল,
আৰু তাতেই বেয়ন সিঙৰ মৃত্যু হ'ল। হতবন্ত সিং আৰু এই হত্যাকাণ্ডত জড়িত তাৰ আন এজন লগৰীয়াক কেইবছৰমানৰ পাছত ফাঁচি দি দিয়া হ'ল। গুলীৰ শব্দ শুনি ছোনিয়া গান্ধীও তাত আহি গৈছিল আৰু ইন্দিৰা গান্ধীক লগালগ হস্পিটেললৈ লৈ যোৱা হৈছিল। ইন্দিৰা গান্ধীৰ শৰীৰৰ পৰা কণ্টিনিউৱাছলি ব্লিডিং হৈ আছিল আৰু প্ৰায় 9:30 বজাত ইন্দিৰা গান্ধী হস্পিটেল গৈ পাইছিল। কিন্তু তেতিয়াও ইন্দিৰা গান্ধীৰ গাত গুলী লগা খবৰটো বাহিৰত গম পোৱা নাছিল। ডাক্তৰৰ এটা টীমে ইন্দিৰা গান্ধীৰ তেজেৰে লুতুৰি পুতুৰি হৈ থকা বডিটোৰ পৰা বহুকেইটা গুলী উলিয়ালে। অপাৰেশ্যন থিয়েটাৰত প্ৰায় 12জনমান ডাক্তৰে ইন্দিৰা গান্ধীৰ অপাৰেশ্যন কৰি আছিল। গুলী লগাৰ কাৰণে ইন্দিৰা গান্ধীৰ লিভাৰ ফাটি গৈছিল। হাওঁফাওঁ আৰু ৰাজহাড়তো ইন্দিৰা গান্ধীৰ গুলী লাগিছিল। প্ৰায় 4 ঘণ্টাৰ অপাৰেশ্যনৰ পাছত ডাক্তৰসকলে ইন্দিৰা গান্ধীৰ শৰীৰৰ ব্লিডিং বন্ধ কৰিব পাৰিছিল। কিন্তু তাৰ পাছতো আৰু এটা সমস্যা আহিছিল যে ইন্দিৰা গান্ধীক তেজ দিয়াটো। ইন্দিৰা গান্ধীৰ ব্লাড গ্ৰুপ O নিগেটিভ আছিল, যোনটো বহুত বেছি ৰেয়াৰ হয়। আৰু তাৰ পাছত বাহিৰত জনাই দিয়া হৈছিল যে ইন্দিৰা গান্ধীক দিবলৈ O নিগেটিভ তেজৰ প্ৰয়োজন। এই খবৰ শুনি তেজ দিবলৈ ইমানে মানুহ আহিছিল যে হস্পিটেলৰ গেট বন্ধ কৰি দিয়া হৈছিল। কিন্তু একো লাভ হোৱা নাছিল, কাৰণ প্ৰায় 90 বটল তেজ দিয়াৰ পাছতো ইন্দিৰা গান্ধীক বচাব পৰা নগৈছিল। হস্পিটেলৰ বাহিৰত হাজাৰ হাজাৰ লোক জমা হৈ গৈছিল। অন্যফালে নেতাসকলৰ মাজত নেক্সট প্ৰধানমন্ত্ৰী কোন হ'ব তাক লৈ চৰ্চা হ'বলৈ ধৰিলে। আৰু প্ৰায় 2:30 বজাত ইন্দিৰা গান্ধীৰ মৃত্যু হ'ল বুলি অফিচিয়েলি ঘোষণা কৰি দিয়া হ'ল। আৰু বহু বৈঠক আৰু কথা বতৰা হোৱা পাছত ইন্দিৰা গান্ধীৰ পুত্ৰ ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰীৰ পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। ইফালে ইন্দিৰা গান্ধীৰ মৃত্যুৰ খবৰ পাছদিনা বাতৰি কাকতসমূহত হেডলাইন বনি গ'ল। যেতিয়া মানুহে গম পালে যে ইন্দিৰা গান্ধীক শিখ সুৰক্ষাকৰ্মীয়ে গুলী মাৰি হত্যা কৰিলে বুলি, তাৰ পাছত বহু জেগাত শিখসকলক টাৰ্গেট কৰিব ধৰিলে। বাছ, ৰেল বা অন্য জেগাত শিখসকলক য'তে দেখে তাতে তেওঁলোকক মাৰপিট কৰিবলৈ ধৰিলে আৰু দিল্লীৰ বহু ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষ হ'বলৈ ধৰিলে। এই সংঘৰ্ষত বহুতো নিৰ্দোষী লোকক বিনা কাৰণত হত্যা কৰা হৈছিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু আগলৈ এনেকুৱা ক্ৰাইমৰ সঁচা কাহিনী চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।